নমস্কাৰ, আপোনালোক সকলোকে আমাৰ আন্টি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ আমাৰ এখেতৰ সখী ঘৰলৈ। বহুত দিনৰ পৰা মাতি আছিলে, যোৱা হোৱা নাছিলে। আজি এখেতৰ অফ আছিলে ডিউটি, চ' ভাবিলোঁ আজি এপাক গৈ আহোঁ। চাওকচোন আজি কলনীখনৰ লাইটটো আজি দিয়া নাই, ইমান আন্ধাৰ হৈ আছে। ঠিক আছে, ব'লক ব্লগটো আৰম্ভ কৰোঁ। Happy, happy? Happy, happy. So? No. No shake? No shake. Why? No. No punch? No punch. Why? You like it? I don't want to like it. Why? I don't want it. Why, baby? Where is Peppa Pig shoe? Oh, Peppa Pig shoe. Where is Peppa Pig shoe? Peppa Pig shoe. Yes, where is Peppa Pig shoe? You like it? I like it. Okay, baby. Where is pink color frog? Pink color frog. You like it? I like it. Okay. So finally আমি পালোহি। এয়া নন গৈ আছে পেহীয়েকৰ লগত ভিতৰলৈ। ভিডিঅ' কৰা নহ'লেই বহুত ভাগৰ লাগিলে, একেবাৰে শুই থাকিলোঁ। আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। এতিয়া যিহেতু গৰম দিন, মহ ওলায়, আৰু যেতিয়া আমি সৰু বেবিজবোৰৰ লগত বাহিৰলৈ যাওঁ, এটা কথা টেনশ্যন থাকে যে তাহাঁতক মহে কামুৰিব নেকি। তো আমি সদায় আমাৰ লগত এটা মস্কিটো ৰেপলেণ্ট সদায় থোৱা হয়। তো মই স্পেচিয়েলি বেবিজবোৰৰ কাৰণে এটা মামাআৰ্থৰ এই 3টা মস্কিটো ৰেপলেণ্ট ৰিকমেণ্ড কৰিম। প্ৰথমটো হৈছে মস্কিটো ৰেপলেণ্ট পেচেছ, যোনটো 24টা পেচেছ আহে, যোনটো 12 আৱাৰ্ছ প্ৰটেকশ্যন হয় এণ্ড ৱাটাৰ প্ৰুফ হয়। এইটো আপোনালোকে জাষ্ট এইটো এনেকুৱা টাইপত থাকে ভিতৰত, এইটো জাষ্ট আপোনালোকে উলিয়াই পেলাই কাপোৰত ষ্টিক কৰি দিব লাগে। যোনটো এইটো এনেকৈ এইটো বস্তু বেবীক জাষ্ট ষ্টিক কৰি দিব লাগে কাপোৰত। এইটো 12 আৱাৰ প্ৰটেকশ্যন হয় আৰু বেবিজবোৰৰ কাৰণে একো হাৰ্মফুল নহয়, এইটো কাপোৰত ষ্টিক কৰিব লাগে। এইটো 0 to 10 ইয়াৰ্ছৰ বেবিজবোৰে ইউজ কৰিব পাৰে। মই মোৰ ছোৱালীজনীক 3 মাহৰ পৰা ইউজ কৰি আছোঁ আৰু ট্ৰাষ্ট মি একো মানে এইটো একো স্কিনত একো ইফেক্ট নকৰে। আৰু 2 নম্বৰটো হৈছে এইটো মামাআৰ্থৰে এইটো এটা স্প্ৰে হয়, মস্কিটো স্প্ৰে, যোনটো য'ত আছে চিট্ৰনলা অইল আৰু লেমন গ্ৰাছ অইল। এইটো যেতিয়া আমি বেবিজবোৰক বাহিৰত লৈ যাওঁ আৰু পাৰ্কত লৈ যাওঁ, তেতিয়া এইটো জাষ্ট এনেকৈ শ্বেক কৰি পেলাই স্প্ৰে কৰি দিব লাগে তাহাঁতৰ বডিত, স্কিনত। আৰু এইটো 12 আৱাৰ্ছ প্ৰটেকশ্যন হয়, আৰু এইটো 3 মান্থছৰ ওপৰত যোনবোৰ বেবী হয় তাহাঁতৰ কাৰণে হয় এইটো। আৰু লাষ্ট এইটো আফটাৰ বাইট ৰোল অন হয়। ইন কেছ যদি কেনেবাকৈ বাইট হৈ গৈছে, তেতিয়া ইফেক্টেড এৰিয়াবোৰত আমি এইটো জাষ্ট ৰাব কৰি দিব লাগে, আৰু এইটো বহুত সোনকালে ৰিজাল্ট পোৱা যায় আৰু স্কিনৰ কাৰণে একো হাৰ্মফুল নহয়। ইয়াত আজিলৈ সিমানেই। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই, গুড নাইট।